নমস্কাৰ সকলোকে স্বাগতম জনাইছো এটা বিশেষ খবৰ এটা ভাল লগা খবৰ আপোনালোকৰ আগত শেয়াৰ কৰিব বিচাৰিছো এই কাহিনীটো কোৱাৰ আগতেই কৈছো যিসকলে এই কাহিনীটো ভাল পায় যিসকলৰ জীৱনত এই কাহিনীটোৱে অনুপ্ৰেৰণা দিব এই ভিডিঅ'টো শেয়াৰ কৰি দিব কিয়নো কাহিনীটো শুনাৰ লগে লগে আপোনালোকে গম পাব যে এই আহ্বানটো মই কিয় কৰিছো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চলি আছে আৰু IPL এটা কাৰণতেই ভাল লাগে যে এই IPL এ ক্ৰিকেটৰ ক্ষেত্ৰত থকা বিশেষ প্ৰতিভাক এখন মঞ্চ দিছে আৰু এই খেলুৱৈসকলে নিজক প্ৰমাণ কৰিব বিচাৰিছে IPL ত কালিৰ দিনটোত খেল অনুষ্ঠিত হৈছিলে ৰাজস্থান ৰয়েলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে এই খেলখনত হায়দৰাবাদে জয়লাভ কৰে আৰু এই খেলখনত দুগৰাকীকৈ বোলাৰ যিগৰাকীৰ ডেবিউ হৈছিলে এই দুইগৰাকী বোলাৰ উজলি উঠিছে এই বোলাৰ দুগৰাকী আছিলে প্ৰফুল হিঞ্চ আৰু সাকিব হুছেইন এই সাকিব হুছেইনৰ কাহিনী শুনিলে আপুনিও ক'বলৈ বাধ্য হ'ব মনত ইচ্ছা থাকিলে মনত সাহস থাকিলে মনত অদম্য হেঁপাহ থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে কিয়নো সাকিব হুছেইন আছিল বিহাৰৰ গোপালগঞ্জৰ অতিকৈ এটা দৰিদ্ৰ পৰিয়ালৰ সাকিব হুছেইনে এটা সাক্ষাৎকাৰত উল্লেখ কৰিছে যে তেখেতে ক্ৰিকেটৰ বাবে যি বুট কিনিব লাগে যি স্পাইক থকা জোতা কিনিব লাগে যাৰ মূল্য 10,000ৰ ওপৰত হয় তেনেকুৱা এযোৰ জোতা কিনিবলৈ তেওঁৰ ওচৰত টকা নাছিলে পইচাৰ অভাৱ হৈছিলে তেওঁ সাক্ষাৎকাৰটোত কৈছিলে মই যদি 14,000 10,000 টকা দি জোতা কিনো তেতিয়াহ'লে মোৰ পৰিয়ালটোৱে কি খাব তাৰ পৰা এই সাকিব হুছেইনৰ বিহাৰৰ গোপালগঞ্জৰ পৰা যাত্ৰা প্ৰথমতে IPL লৈ আৰু ডেবিউ কৰি 4টাকৈ উইকেট দখল কৰিলে ইম্পেক্ট প্লেয়াৰ হিচাপে ডেবিউ কৰিছিলে আৰু ৰাজস্থান ৰয়েলছৰ 4টাকৈ উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰিছে যে ডেবিউ কৰাৰ সময়তেই 4টাকৈ উইকেট তেওঁ দখল কৰিছে সাকিব হুছেইন এগৰাকী সাধাৰণ পৰিয়ালৰ পৰা আহিছিলে কৃষক পৰিয়ালৰ পৰা আহিছিলে দৰিদ্ৰতাৰ মাজত পৰিয়ালটো থাকিব লাগিছিল আৰু সাকিবৰ এটা সপোন আছিলে যে ভাৰতীয় সেনা বাহিনীত তেওঁ যোগদান কৰিব আৰু তাৰ বাবে বিভিন্ন ধৰণৰ ফিজিকেল এক্সাৰচাইজ তেওঁ কৰি আছিলে সাকিব হুছেইনে তাৰ লগতে আন এটা ৰাপ আছিলে আৰু সেয়া আছিলে ক্ৰিকেট খেলা আপোনালোকে হয়তো গম পায় যে ভাৰতৰ গাঁওসমূহত চহৰসমূহত বা অঞ্চলসমূহত আপোনাৰ মোৰ অঞ্চলতো টেনিছ বল ক্ৰিকেট যথেষ্ট জনপ্ৰিয় এই টেনিছ বল ক্ৰিকেট যদি কোনোবা এজন ব্যক্তিয়ে বা কোনোবা এজন ল'ৰাই ভাল বল দিয়ে বা ভাল বেটিং কৰে সেই ল'ৰাজনক বিভিন্ন ক্লাবে বিভিন্ন প্ৰান্তলৈ লৈ যায় আৰু খেলাৰ বিনিময়ত তেওঁ টকা পায় সাকিব হুছেইনৰ ক্ৰিকেটৰ যাত্ৰা এইদৰে আৰম্ভ হৈছিলে কেতিয়াবা তেওঁ 50 টকা পাইছিলে কেতিয়াবা খেল খেলাৰ বাবে 100 টকা কেতিয়াবা 150 টকা আৰু যদি দূৰত খেলিবলৈ যায় তেতিয়াহ'লে সাকিবক অলপ বেছি টকা দিয়া হৈছিল এফালে দেউতাকৰ অসুখীয়া দেউতাকে খেতি কৰিব নোৱাৰে আনফালে সাকিবৰ ক্ৰিকেটাৰ হিচাপে নিজক গঢ়ি তোলাৰ সপোন ভাৰতীয় সেনা বাহিনীত যোৱাৰো সপোন তাৰ মাজতে এইগৰাকী সাকিব হুছেইনৰ দীঘলীয়া যাত্ৰা অব্যাহত থাকিলে ক্ৰমান্বয়ে লোকেল লেভেলৰ খেলত সাকিব হুছেইন উজলি উঠিলে আৰু এদিন সাকিব হুছেইনৰ এই প্ৰতিভাক কলকাতা নাইট ৰাইডাৰ্ছে দেখা পালে আপোনালোকে হয়তো ভাবিছে যে কলকাতা নাইট ৰাইডাৰ্ছৰ কথা মই কিয় কৈছো সাকিবে যিহেতু হায়দৰাবাদৰ হৈহে খেলিছে আচলতে 2024 চনৰ IPLৰ অকশ্যনত সাকিব হুছেইনক কলকাতা নাইট ৰাইডাৰ্ছে ক্ৰয় কৰিছিলে আৰু কেকিয়াৰে সাকিব হুছেইনৰ এই যি কাহিনী যে গোপালগঞ্জৰ বিহাৰৰ এটা ভিতৰুৱা অঞ্চলৰ পৰা এটা নিম্ন মধ্যবিত্ত বা দৰিদ্ৰ পৰিয়ালৰ পৰা আহি সাকিব হুছেইনত কেকিয়াৰৰ এগৰাকী খেলুৱৈ হিচাপে অকশ্যন হোৱালৈ সমগ্ৰ কাহিনী 2024তেই তেখেতৰ জীৱনৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিল এই ভিডিঅ'টো মই যেতিয়া দেখিলো তেতিয়া সঁচাকৈ আৱেগিক হৈ পৰিলো যে সাকিবৰ জীৱনত কিমান বাধা আছিল সাকিব হুছেইনে কৈছে যে ভাৰতীয় সেনাত তেওঁ যোগদান কৰাৰ বাবে যথেষ্ট চেষ্টা কৰিছিলে শাৰীৰিক অনুশীলন চলাই আছিলে আৰু যিমানখিনি পৰিয়ালত সীমাবদ্ধতা আছিলে ইকনমিক ক্ৰাইচিছ আছিলে তাৰ মাজতে কিন্তু ক্ৰিকেটৰ প্ৰতি ভাল পোৱা তেওঁ অব্যাহত ৰাখিছিলে তেখেতৰ মাতৃয়ে কান্দি সাক্ষাৎকাৰটোত কৈছিলে যে মই ল'ৰাটোক জোতা কিনি দিব পৰা নাই ল'ৰাটোৰ সপোন ক্ৰিকেট খেলা দেউতাকে কান্দি কৈছিলে যে আমাৰ ঘৰৰ অৱস্থা আৰ্থিক অৱস্থা বেয়া কিন্তু সাকিবে কৈছে ক্ৰিকেট খেলি ক'ৰবাত মানুহৰ মনত প্ৰশ্ন থাকে যে ক্ৰিকেট খেলি জীৱন কিদৰে পৰিৱৰ্তন কৰিব কিন্তু সাকিবে নিজৰ জীৱন পৰিৱৰ্তন কৰিলে 2024ত তেওঁ সিলেকশ্যন হ'ল যদিও অকশ্যনত মূল দলত তেওঁ স্থান পোৱা নাছিলে অৰ্থাৎ বেঞ্চতেই থাকিবলগীয়া হ'ল কিন্তু 2026 চনত কালিৰ দিনটোত ছানৰাইজাৰ্ছ হায়দৰাবাদত প্ৰথমবাৰলৈ ইম্পেক্ট প্লেয়াৰ হিচাপে সাকিব হুছেইনক এটা অপৰচুনিটি দিয়া হ'ল এটা সুবিধা দিয়া হ'ল যাৰ বাবে এইগৰাকী সাকিবে দীঘলীয়া সময় অপেক্ষা কৰি আছিলে ইম্পেক্ট প্লেয়াৰ হিচাপে তেওঁ সোমোৱাৰ পাছত 24 ৰানত 4টাকৈ উইকেট দখল কৰিছে আৰু তাৰ লগে লগে সমগ্ৰ বিশ্বত সাকিব হুছেইনৰ এই যি প্ৰতিভা তেখেতৰ কাহিনী এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে কেৱল সাকিব হুছেইনে নহয় কালিৰ দিনটোত প্ৰফুল হিঞ্চ নামৰ আন এগৰাকী ডেবিউটাণ্ট তেখেতেও 4টা উইকেট দখল কৰিছে আৰু ৰাজস্থান এই খেলখনত পৰাজিত হৈছে এই সমগ্ৰ প্ৰক্ৰিয়াটোত আটাইতকৈ চৰ্চিত হৈ পৰিছে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বলিং কোচ বৰুণ এৰনে যিটো সিদ্ধান্ত ল'লে যে দুগৰাকীকৈ ডেবিউ কৰা নতুন খেলুৱৈক নতুন বলাৰক মূল একাদশত স্থান দিলে আৰু তেওঁলোকে ৰাজস্থানৰ কি অৱস্থা কৰি দিলে সকলোৱে কালি খেলখনত দেখিছে যে এটাৰ পিছত আনটাকৈ উইকেট লৈ ল'লে সকলো আচৰিত হৈ পৰিলে গতিকে বৰুণ এৰনক বহুতে ক্ৰেডিট দিছে এই সিদ্ধান্তৰ বাবে এয়া আছিলে সাকিব হুছেইনৰ কাহিনী যাৰ
10,000 12,000 টকা নথকাৰ বাবে জোতা কিনিব পৰা নাছিলে আজি তেওঁ IPLত উজলি উঠিছে যিবিলাক মহান বোলাৰ আছে শোইব আখতাৰৰ পৰা আৰম্ভ কৰি এখন দীঘলীয়া তালিকা আছে যিবিলাকে ডেবিউৰ সময়ত এইদৰে 4টা বা তাতোতকৈ অধিক উইকেট লৈছে সেই তালিকাত সাকিব হুছেইন আৰু প্ৰফুল হিঞ্জৰ নামো থাকি গ'ল কিন্তু সাকিব হুছেইনৰ কাহিনীটো এইটো কাৰণে বিশেষকৈ চৰ্চাত আহিছে যে ইমান বাধাৰ মাজত ইমান নিৰাশাৰ মাজত এগৰাকী সাকিব হুছেইনে নিজৰ সপোন এগৰাকী ক্ৰিকেটাৰ হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ সক্ষম হ'ল আনকি সৈয়দ মুস্তাক আলী ট্ৰফিত তেওঁ স্থান লাভ কৰে তাতো তেওঁ ভাল প্ৰদৰ্শন কৰে গতিকে সাকিব হুছেইনৰ কাহিনী এই মুহূৰ্তত বিভিন্ন ক্ৰিকেটাৰসকলে শ্বেয়াৰ কৰিছে নৱজোৎ সিং সিদ্ধুৰ পৰা আৰম্ভ কৰি পাঠানৰ পৰা আৰম্ভ কৰি বিভিন্নজনে প্ৰশংসা কৰিছে আৰু এনেকুৱা কাহিনীবিলাকে আচলতে আমাক জীৱনত বিভিন্ন বাধাৰ মাজত আগুৱাই যোৱাত সহায় কৰে আমাৰ জীৱনত বহু বাধা থাকে কাৰোবাৰ আৰ্থিক কাৰোবাৰ মানসিক কাৰোবাৰ শাৰীৰিক কিন্তু তাৰ পাছতো বাধাৰ পাছতো নিজৰ সপোনক পমখেদি কিদৰে আগুৱাই যাব লাগে সাকিব হুছেইনৰ নিচিনা খেলুৱৈ বা যুৱকে এই কথা প্ৰমাণ কৰি দেখুৱাইছে সেইবাবে মই প্ৰথমতে কৈছিলোঁ এই কাহিনীটোৱে আপোনাক অনুপ্ৰেৰণা দিব ময়ো অনুপ্ৰাণিত হৈছোঁ জীৱনত কাম কৰি যোৱাৰ বাবে আৰু সেইবাবেই কৈছিলোঁ যে কাহিনীবিলাক আমি যিমান পাৰোঁ শ্বেয়াৰ কৰিব লাগে যাতে নতুন প্ৰজন্মই আশা পায় আশাৰ ৰেঙনি দেখে কোনোবা যদি এই মুহূৰ্তত বিভিন্ন কাৰণত তেওঁলোক যদি নিৰাশ হৈ আছে আশাৰ বাট দেখা নাই তেওঁলোকলৈ এই পজিটিভ কাহিনীবিলাকে ধনাত্মক খবৰবিলাকে আশাৰ ৰেঙনি লৈ আহে গতিকে সাকিব হুছেইনৰ কাহিনীটো আপোনালোকৰ বাবে লৈ আহিলোঁ পুনৰবাৰ তেখেতক শুভেচ্ছা জনাইছোঁ আৰু এই খবৰটো এই কাহিনীটো এই জীয়া কাহিনীটো যদি ভাল পালে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু এইদৰে এতিয়া সাকিব হুছেইন সমগ্ৰ দেশতেই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ধন্যবাদ